আমাৰ ৰেড আৰু গ্ৰীণ এই ডাষ্টবিনটো দিয়া হ'ব আৰু সেই ডাষ্টবিনটো আমি এভৰি মৰ্নিং মানে এভৰি ডে ডেইলি মৰ্নিং সময়ত আমি গোটেইখিনি এইটো কালেকশ্যন কৰিম আৰু এইটো কালেকশ্যন কৰাৰ পিছত আমি এইটো ছেকেণ্ডাৰী ছেগ্ৰিগেশ্যন চেণ্টাৰত লৈ যাম ছেকেণ্ডাৰী ছেগ্ৰিগেশ্যন চেণ্টাৰত লৈ পেলাই আমি তাতে আমাৰ মানে ইনঅৰ্গেনিকবিলাক গোটেইখিনি ছেগ্ৰিগেশ্যন কৰা হ'ব আৰু ছেগ্ৰিগেশ্যন কৰি পেলাই আমি 5টাৰ পৰা 6-7টালৈকে আমি আইটেমৰ হয়তো ছেগ্ৰিগেশ্যন আমি কৰিবলৈ পাম আৰু অৰ্গেনিক যিমানখিনি ওলাব এইটো আমি গোটেই কম্পষ্ট আৰু কোনোবা আমাৰ যিটো গৰুক খুৱাব পাৰে বা কোনোবা বেলেগ কিবা খুৱাব পাৰে এইটো আমি গোটেই সেই কামটো আমি কৰিম যেই নহওক আমি এইটো এটা যেতিয়া আমাৰ ছেকেণ্ডাৰী ছেগ্ৰিগেশ্যনৰ পৰা যিটো আমাৰ গোটেই মানে গাৰ্বেজটো যেতিয়া ছেগ্ৰিগেশ্যন কৰা হয় আকৌ আমি ছেকেণ্ডাৰীৰ পৰা আকৌ থাৰ্চাৰীলৈ লৈ যাম থাৰ্চাৰীত আমাৰ 10টাৰ পৰা 12টা 13টা 14টালৈকে হয়তো আমি তেনেকৈ আইটেমৰ ছেগ্ৰিগেশ্যন কৰিব পাৰিম আমি যিমানখিনি বটল হওক প্লাষ্টিক হওক পেপাৰ্ছ আৰু বিভিন্ন কিবা ইনঅৰ্গেনিক মেটাৰ্ছবিলাক তেনেকৈ ছেগ্ৰিগেশ্যন কৰি পেলাই চ' এইটো আমি গোটেই মানে বিক্ৰী কৰি দিম এইটো হ'ল আৰু আমাৰ এইখিনি আমি কৰিব খুজিছোঁ যে এইটো কাম অকল আমাৰ ৱাৰ্ডৰ ভিতৰত যিমানখিনি ঘৰ আছে হাউচহোল্ড আছে অকল তাতেই নাথাকে আমাৰ গোটেই মানে যিমানখিনি দোকান লাইক গ্ৰ'চাৰী দোকান আছে আমাৰ ৰেষ্টুৰেণ্ট আছে হোটেল আছে আৰু যিমানখিনি আমাৰ চেলুন আছে বিউটি পাৰ্লাৰ যিমানখিনি যি মানে দোকানবোৰ আছে তাতে গোটেইখিনি আমাৰ তাতে এই আমাৰ যিটো কাম মানে বাল্টি যিটো দি পেলাই আমি যিকোনো তেখেতৰ যিমানখিনি খাচৰা মানে গাৰ্বেজটো ওলায় সেইটো আমি সদায় এভৰি মৰ্নিং আমি কালেকশ্যন কৰি থাকিম আৰু এটা কথা আমি এইটো ক'ব বিচাৰোঁ যে আমাৰ মাৰ্কেটবোৰত গোটেই মাৰ্কেটত আমাৰ তাতে ডেইলি মাৰ্কেট আছে 2টা 3টা ডেইলি মাৰ্কেট হয় আৰু ডাঙৰ বজাৰত এটা আমাৰ উইকলি মাৰ্কেট হয় আৰু তাতেও ডেইলি মাৰ্কেট হয় টোটেল আমাৰ 4টা ডেইলি মাৰ্কেট হয় আৰু দুদিনীয়া আমাৰ মানে এইটো হাট বজাৰ হয় আৰু গোটেই এই বজাৰত আমাৰ এটা টিম আমি ৰাখাৰ কাৰণে অলৰেডি আমাৰ মানে তিয়াৰী আমি অলৰেডি ঠিক ঠাক কৰা হৈ আছে আৰু সেইটো আমি কৰিম কৰি পেলাই এণ্টায়াৰ মাৰ্কেটটো আমি নিট এণ্ড ক্লিন কৰিম তো নিট এণ্ড ক্লিন কৰিম আৰু তাতেও আমাৰ ছেগ্ৰিগেশ্যন চেণ্টাৰ থাকিব গোটেই বস্তুটো ছেগ্ৰিগেট কৰি পেলাই লাষ্টটো আমি ৰিচাইকেল কাৰণে আমি গোটেই বস্তুটো বিক্ৰী কৰি দি দিম আৰু ইয়াত যিমানখিনি আপোনালোকে ভাবিব পাৰে ইয়াত যিমানখিনি মাছ মাংস হাড্ডি কিবাবিলাক ওলাব পাৰে এই গোটেই বস্তুটো আমি কেনেকৈ ডাইলুট কৰিব লাগে এইটোৰ কাৰণে এটা টিম আমি অলৰেডি বনাইছে সেইকাৰণে আমি কোনো বস্তুৱে আমাৰ ডাম্পিং গ্ৰাউণ্ডলৈ আমি লৈ নাযাওঁ তো সেইটো কাৰণে আমি সেইটো কাম আমাৰ লাষ্ট উইক অফ জানুৱাৰী এণ্ড ফাৰ্ষ্ট এণ্ড ছেকেণ্ড উইক অফ ফেব্ৰুৱাৰী তাতে আমি গোটেই মানে 10টা ৱাৰ্ডত আমি এই কামটো কমপ্লিট কৰি দিম তো সেইটো কাৰণে আমাৰ খুব দৰকাৰ মানে যিটো ই ৰিক্সা বুলি আমি ক'ম এই ই ৰিক্সাটো আমি প্ৰক্ৰিয়া কৰাৰ কাৰণে আমি প্ৰচেষ্টা লৈ আছোঁ আৰু যিমানখিনি আমাৰ ডাষ্টবিন বাকেট যিটো এইটো লাগে এইটো কাৰণে আৰু বিভিন্ন মেটেৰিয়েলছ এইটো লাগে এইটো কাৰণে আমি এইটো আমি প্ৰক্ৰিয়া কৰাৰ কাৰণে যিটো আৰম্ভ কাম কাজ আমি চলি এতিয়া হৈ আছে আৰু এটা আমি এইটো ক'ব বিচাৰিছোঁ যে মিউনিচিপাল বৰ্ডে আমাৰ যিটো মানে ফাৰ্ষ্ট এণ্ড লাষ্ট উইক অফ ফেব্ৰুৱাৰী এণ্ড ফাৰ্ষ্ট উইক অফ মাৰ্চ সেই সময়ত আমাৰ কোকৰাঝাৰ চহৰত যিটো ডাম্পিং গ্ৰাউণ্ড আছে এই ডাম্পিং গ্ৰাউণ্ডটো আমি বন্ধ কৰিম তো আমাৰ বন্ধ কৰাৰ কাৰণে অকল আমাৰ 10টা ৱাৰ্ডত কাম কৰিলে নহ'ব এইটো আমি চিন্তা কৰিছোঁ তো সেইটো কাৰণে আমাৰ যিটো আমাৰ লগত টিম কাম কৰি আছে তেখেতৰ লগত অলৰেডি আমি আলোচনা কৰিছোঁ আৰু সেইটোৱে আমি আমাৰ মানে আউটছাইড কোকৰাঝাৰ যিটো 10টা ৱাৰ্ডৰ বাহিৰেও যাতে গজনপুৰী চুডিমপুৰী চান্তাটোলা আৰু তিতাগুৰি বাজাৰ CIT আৰু তিনালি বাজাৰ তাৰপিছত আমাৰ আছে বড়োলেণ্ড ইউনিভাৰ্চিটি তাৰপিছত মেডিকেল কলেজ আৰু তাতে আছে আমাৰ BB ইঞ্জিনিয়াৰিং কলেজ গোটেই ঠাইৰ পৰা আমাৰ এই কোকৰাঝাৰ চহৰত যিটো ডাম্পিং গ্ৰাউণ্ড আছে এই ডাম্পিং গ্ৰাউণ্ডত গোটেই মানে গাৰ্বেজটো ইয়াত আহি যায় কিন্তু সেইটো বন্ধ কৰাৰ কাৰণে তাতেও এটা টিম আমি ঠিক ঠাক কৰি আছোঁ
আৰু তেখেতে অথৰিটিৰ লগত আমি অলৰেডি আলোচনাও কৰিছোঁ এইটো কাম আমাৰ প্ৰায় ফেব্ৰুৱাৰী লাষ্ট এণ্ড ফাৰ্ষ্ট উইক অফ মাৰ্চত গোটেই কামটো কমপ্লিট হ'ব তো এইটো কাৰণে আমি কৈছোঁ তো লাষ্ট উইক অফ ফেব্ৰুৱাৰী আমি গোটেই আমাৰ কোকৰাঝাৰ চহৰত যিটো ডাম্পিং গ্ৰাউণ্ড আছে এই ডাম্পিং গ্ৰাউণ্ডটো আমি বন্ধ কৰিম তো আমাৰ আছে যেটো ড্ৰিংকিং ৱাটাৰ ফেচিলিটিজ কাৰণে আমাৰ সকলো ৱাৰ্ডত গৈ আমি মিটিং কৰিছোঁ বিভিন্ন ৱাৰ্ডত তেখেতৰ পৰা ৰাইজ সকলে তেখেতৰ পৰা আমাক মানে কৈছে যে কেইটামান ৱাৰ্ডত আমাৰ চেফ ড্ৰিংকিং ৱাটাৰ কাৰণে অলপ সমস্যা হৈ আছে সেইখানে তাতে আমি চেফ ড্ৰিংকিং ৱাটাৰ দিবৰ কাৰণে আমি মানে জাগা য'ত মানে দৰকাৰ হয় তাতে আমি কেইটামান টিউবৱেল মানে বহাবৰ কাৰণে আমি এটা প্ৰচেষ্টা লৈছোঁ আমি এইটো অতি সোনকালে এইটো আমি কৰি দিম আৰু যেতিয়া আমি টিউবৱেল ল'ব এই পানীখন আমি গোটেই এইটো লৈ চেম্পল কালেকশ্যন কৰি পেলাই আমি আমাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত আনি পেলাই এইটো আমি পৰীক্ষা কৰিম যে কেনেকৈ আমি চেফ ড্ৰিংকিং ৱাটাৰ আমাৰ সকলো ৰাইজক আমি দিব পাৰে এইটো আমি চিন্তা কৰিছোঁ তাৰপিছত আমাৰ ট্ৰেফিক মেনেজমেণ্ট এণ্ড পাৰ্কিং এইটো এটা সমস্যা হৈছে একচুৱেলি আমাৰ ইয়াত যিমানখিনি ট্ৰেফিকৰ সমস্যা কনজেশ্যন যিটো সমস্যা হৈ আছে মেক্সিমাম আমাৰ ই ৰিক্সাবিলাক আমাৰ কোকৰাঝাৰ চহৰত মানে চলি আছে এইবিলাক আমি হয়তো আমি বহুতখিনি মিটিং কৰিলোঁ মিটিং কৰাৰ পিছত আমি গম পাইছোঁ যে আমাৰ যিমানখিনি ৱাৰ্ড চভাৰ যিটো ৰাইজবিলাক তেখেতে কৈছে যে বহুতখিনি আমাৰ ট্ৰেফিক কনজেশ্যন বুলি হয় কোকৰাঝাৰ চহৰত আৰু অতি হয় এইটো মেক্সিমাম হোৱাৰ মেইন কাৰণটো হ'ল আমাৰ ই ৰিক্সা বহুত বেছি আমাৰ ইয়াত চলি আছে সেইটো কাৰণে আমাৰ ৰাইজবিলাকক কৈছে তো সেইটো কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ অলৰেডি এইটো আমি আগত আলোচনা কৰিছোঁ আৰু এডমিনিষ্ট্ৰেশ্যন সকলো লৈ আমাৰ মিউনিচিপাল বোৰ্ডে তাতে অলৰেডি মিটিং কৰিছে মিটিং কৰাৰ পিছত আমাৰ এটা ডিচিশ্যন হৈছে আৰু এইটোৰ কাৰণে আমি এটা SOP ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ এইটো আমি অলৰেডি বনাইছে আৰু অলৰেডি আমি চাৰ্ট কৰিছোঁ ইচ এণ্ড এভৰি এছ'চিয়েশ্যনত আমি অলৰেডি দিয়া হৈছে আৰু সেইটো কাৰণে আমি সেইটোৱে আমি সকলো আমাৰ মাননীয় ৰাইজসকলক আমি সেইটো মানে জনাব বিচাৰোঁ যে আমাৰ যিমানখিনি বাছ যিটো কমাৰ্চিয়েল বাছবিলাক আছে তেখেতে কেইটামান আউটস্কাৰ্ট অফ কোকৰাঝাৰ চহৰত তাতে মানে আমি ৰাখিম বুলি তাত কেইটামান আমি ছাৰ্ভে কৰিছোঁ আৰু তাতে অলৰেডি 4টা মানে টাৰ্মিনাছ আমি পাইছোঁ এই 4টা টাৰ্মিনাছৰ গোটেই বাছবিলাক তাতে গৈ থাকি কমাৰ্চিয়েল বাছবিলাক তাতে গৈ থাকিব তাৰ পৰা আকৌ আমি এটা চিন্তা কৰিছোঁ যে আমাৰ তেখেতৰ পৰা যেতিয়া আহিব এই তেখেত আমি কেনেকৈ মানে ভালকৈ আমাৰ টাউনৰ ভিতৰত আহিবলৈ তেখেতে এটা কনভিনিয়েণ্ট হয় এইটো কাৰণে আমি এটা চিন্তা কৰিছোঁ যে ইয়াত আপাততো আমি ই বাছ চলাবৰ কাৰণে চিন্তা কৰিছিলোঁ কিন্তু এতিয়া সম্ভৱ নহয় ইমান সোনকালে আমি ই বাছটো আমি পাম এইটো অলপ টাইম লাগিব তাৰ এইটো কাৰণে আমি যোগাযোগ কৰি আছে কিন্তু এতিয়া ইতিমধ্যে আমি যিটো কাম কৰিবৰ কাৰণে আমাৰ যিটো ই ৰিক্সাবিলাক প্ৰত্যেকটা মানে টাৰ্মিনাছৰ পৰা আমি 10টাকৈ ই ৰিক্সা চলাবৰ কাৰণে আৰু গোটেই এইটো চিটিত তেখেতে ফ্লাইং হৈ থাকিব ঘূৰি থাকিব আৰু তাতে উঠি পেলাই মানে আমাৰ যিমানখিনি ষ্টুডেণ্টবোৰ আছে যিমানখিনি অল্ডেষ্ট পাৰ্চন ফিজিকেল হেণ্ডিকেপ হওক বা যিমান মানে ইয়াত শাক পাচলি যিমানখিনি আনিব তেখেতে সেই মানে ই ৰিক্সাটোতে আমাৰ ৰেচপেক্টিভ জাগাত তেখেতে এই বস্তুটো লৈ আহিব পাৰিব তো সেইটো আমাৰ চিন্তাধাৰা আছে আৰু এটা চিন্তা আমি কৰিছোঁ যে আমাৰ কোকৰাঝাৰ চহৰত যিবিলাক বহুতখিনি চেনজিটিভ এৰিয়া আছে এই চেনজিটিভ এৰিয়াবোৰত ভালনাৰেবল এৰিয়া বহুত আছে আৰু সেইবোৰ এৰিয়াত আমি এটা চিন্তা কৰিছোঁ আমাৰ সকলো ৰাইজৰ ছেফটিৰ কাৰণে যে তাতে আমি CC কেমেৰা ইনষ্টল কৰাৰ কাৰণে সেইবোৰ জাগাও আমাৰ এই ৱাৰ্ড চভাৰ সকলো ৰাইজৰ পৰা আমি বহুতখিনি জাগা আইডেণ্টিফাই কৰি লোৱা হৈছে আমাৰ ৰাইজবিলাকে বহুতখিনি আগবাঢ়ি আহিছে যে সেইবোৰ জাগাটো ভালনাৰেবল বুলি আৰু সেইবোৰ জাগাটো আমি নোট কৰি লৈছোঁ আৰু সেইবোৰ জাগাত আমাৰ মাননীয় আমাৰ EM বাইদেউসকলত আলোচনা কৰি ইমিডিয়েটলি যাতে আমি এই CC কেমেৰাবিলাক আমাৰ নাগৰিক আমাৰ কোকৰাঝাৰ পৌৰসভাৰ নাগৰিকৰ ছেফটিৰ কাৰণে এইটো আমি যাতে সোনকালে ইনষ্টল কৰিব পাৰে এইকাৰণে আমি পদক্ষেপ লৈ আছোঁ আৰু আমাৰ যিটো
কেইটামান আমাৰ প্ৰগ্ৰাম চলি আছে কোকৰাঝাৰ মিউনিচিপাল বৰ্ডে এইটো হ'ল আমাৰ ছ'চিয়েল ৱেলফেয়াৰ স্কিম মানে তাতে আছে আমাৰ অৰুণোদয় PMAY আৰু NACP নেশ্যনেল এছিষ্টেঞ্চ মানে পেঞ্চন প্ৰগ্ৰাম এইবিলাক আমাৰ এছিষ্টেঞ্চ প্ৰগ্ৰাম এইবিলাক চলি আছে এইবোৰ গোটেই যিবিলাক কাম চলি আছে এইবিলাক আমি গোটেই কাম কৰি আছোঁ আৰু যিমানখিনি আমাৰ NULM নেশ্যনেল আৰ্বান লাইভলিহুড আণ্ডাৰত বহুতখিনি আমাৰ কাম চলি আছে তাতে আমাৰ মহিলাসকলক মানে আত্মগত সহায় কৰি পেলাই তেখেতৰ কাৰণে গভৰ্ণমেণ্টৰ পৰা ছাবচিডি 10,000 ছাবচিডি তেখেতে পাবলৈ সক্ষম হৈছে আৰু বহুতখিনি আমাৰ মানে মহিলা আত্মসহায়ক গোটে তেখেতে বহুতখিনি বেংকৰ পৰা বহুতখিনি 2 লাখৰ পৰা 5 লাখলৈকে তেখেতৰ এটা লোন ল'বলৈ সক্ষম হৈছে আৰু নিজৰ মানে বিজনেছ নিজৰ এণ্টাৰপ্ৰাইজিং কামটো তেখেতে এক্সটেণ্ড কৰাৰ কাৰণে এটা সুবিধা পাইছে যেনে আৰু এই প্ৰগ্ৰামৰ আণ্ডাৰত নেশ্যনেল লাইভলিহুড প্ৰগ্ৰামৰ আণ্ডাৰত আমি বিভিন্ন ব্যক্তি ইণ্ডিভিজুৱেলি সেল্ফ এমপ্লয়মেণ্ট প্ৰগ্ৰামৰ থ্ৰুতে বিভিন্ন আমি বেংকৰ পৰা যোগাযোগ কৰি পেলাই তেখেতে লিংকেজ কৰি পেলাই বিভিন্ন আমি নিজৰ বিজনেছটো বঢ়াবৰ কাৰণে বহুতখিনি সুবিধা তেখেতে লোন লৈ পেলাই তেখেতে কাম কৰাৰ কাৰণে সুবিধা পাই আছে আৰু তেনেকৈ কাম আমি মিউনিচিপাল বৰ্ডে কাম কৰি আছোঁ আৰু আগন্তুক আৰু আহা থকা সময়ত আমি যিমানখিনি আমাৰ সকলো নাগৰিকৰ কাৰণে আমি মিউনিচিপাল বৰ্ডে যি ছাৰ্ভিচ দিব লাগে সেই ছাৰ্ভিচখন আমি কেনেকৈ ভালকৈ দিব পাৰে এইটো চিন্তাধাৰা লৈ পেলাই আমি আমাৰ সকলো ৰাইজৰ মাজত ৰাইজৰ ওচৰত আমি 10টা ৱাৰ্ডত যিমানখিনি আমাৰ মাননীয় ৰাইজসকল আছে নাগৰিক আছে তেখেতৰ ওচৰত গৈ তেখেতৰ লগত আমি মত বিনিময় কৰিছোঁ আৰু মত বিনিময় কৰি পেলাই আমি যিমানখিনি তেখেতৰ পৰা ইছ্যুজ যিমানখিনি তেখেতে আমাক সহযোগিতা কৰাৰ কাৰণে কপাৰেশ্যন আৰু ছাপৰ্ট কৰাৰ কাৰণে তেখেতে আগবাঢ়ি আহিছে আৰু সেইটো লৈ আমি সকলো ৰাইজৰ লগত লৈ আমি আমাৰ এই কোকৰাঝাৰ চহৰৰ উন্নতিৰ কাৰণে কাম কৰাৰ কাৰণে আমাৰ মিউনিচিপাল বৰ্ডে যথেষ্ট আগবাঢ়িছে আৰু আমি এইটো কৰিম কোকৰাঝাৰ মিউনিচিপাল বৰ্ডে যোৱা 11 তাৰিখ আৰু 12 মাৰ্চ 2025 যিটো আমাৰ ছেকেণ্ড বৰ্ড মিটিং হৈছিলে এই বৰ্ড মিটিঙত আমি এটা সিদ্ধান্ত লৈছিলোঁ আমাৰ সকলো মাননীয় ৱাৰ্ড কমিশ্যনাৰ এণ্ড এক্সিকিউটিভ অফিচাৰ্ছ সকলোক আমি আলোচনা কৰি পেলাই এটা আমি ডিচিশ্যন লৈছিলোঁ যে আমি মিউনিচিপাল বৰ্ডে আমাৰ মিউনিচিপাল বৰ্ডে যি ছাৰ্ভিচ দিব লাগে আমাৰ এই 10টা ৱাৰ্ডত 1ৰ পৰা যিটো 10 নম্বৰলৈকে আমাৰ ৱাৰ্ড আছে কোকৰাঝাৰ মিউনিচিপাল বৰ্ডে তাতে গোটেই আমি যিমানখিনি আমাৰ মাননীয় ৰাইজসকল আছে তেখেতৰ ওচৰলৈ গৈ আমি আমাৰ এই ৱাৰ্ডবোৰত কি মানে ইছ্যুজবিলাক আছে অসুবিধা আছে এইবিলাক আমি জানিবৰ কাৰণে আমি গোটেইটা ৱাৰ্ডত এটাকে ৱাৰ্ড সভা মিটিং পাতিবৰ কাৰণে আমি সিদ্ধান্ত লৈছিলোঁ তো সেইটো ক্ৰমে আমি 6 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছোঁ 6 তাৰিখৰ আমি প্ৰথম আৰম্ভ কৰিছোঁ 1 নম্বৰ ৱাৰ্ড আৰু 2 নম্বৰ ৱাৰ্ড ৰাতি আমি 12টাৰ পৰা 2টালৈকে আমি এটা ৱাৰ্ডত আমি ৱাৰ্ড সভা মিটিং কৰিছোঁ আৰু ঠিক 3টাৰ পৰা আমি 5টালৈকে 2 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড সভা মিটিংখন আমি কৰিছিলোঁ তো আমি এদিনত 2টাকে মিটিং কৰা হৈছে আৰু এইটো কৰি আমাৰ 1ৰ পৰা 10টা ৱাৰ্ডলৈকে আমি কৰি আহিছোঁ আৰু এই মিটিংটো আমাৰ যেটো যোৱা 12 তাৰিখ 1 জানুৱাৰী 2026 এইটো আমি গোটেই ৱাৰ্ড সভা মিটিংখন কমপ্লিট কৰা হৈছে তো সেই মিটিঙত আমি ৱাৰ্ড সভাৰ সকলো ৱাৰ্ডৰ পৰা যিমানখিনি আমাৰ মাননীয় ৰাইজসকল আছে তেখেতে সকলো ইয়াত পাৰ্টিচিপেট কৰিছিলোঁ তো ইয়াত আৰু নিজৰ ৱাৰ্ডত যিখিনি সমস্যাবোৰ আছে এই সমস্যাবিলাক তেখেতে আমাক দাঙি ধৰিছে আৰু আমি মত বিনিময় কৰি পেলাই বহুতখিনি আমাৰ ইছ্যুজবিলাক আমি জানিবলৈ সক্ষম হৈছে আৰু এই ইছ্যুবিলাক আমি লৈ পেলাই এতিয়া আমি গোটেই
কামটো কেনেকা সমাধান কৰি যাম, কামটো কৰি যাম আৰু যিমানখিনি সমস্যা আছে এইবোৰ সমস্যাটো আমি কেনেকা সমাধান কৰি যাব পাৰোঁ, এইটোৰ কাৰণে আমি এটা টাইমলাইন ৱাৰ্ক প্লেন আমি অলৰেডি আমি কৰিছোঁ আৰু সেই হিচাপত আমি খুব অতি কম সময় পিছত যিখিনি কাম কেইটা কৰিব পাৰোঁ এইটো আমি সোনকালে কৰিম, সেইটো আমি প্ৰতিশ্ৰুতি দি আহিছে আৰু এতিয়া আমি অলৰেডি কামটো ষ্টাৰ্ট কৰিছে আৰু যিবিলাক কাম আমি অলপ যিটো টাইম লাগনি হয় এইটো আমি আৰু যিটো আমাৰ যিটো মিউনিচিপাল বৰ্ড অন্তৰ্গত যিটো কাম আমি কৰিব নোৱাৰে এইটো আমি ৰেচপেক্টিভ আমাৰ যিটো আমাৰ CSD আছে আৰু আমাৰ মাননীয় EM বাইদেউ মুনমুন ব্ৰহ্ম আছে আৰু ডেট মিনছ আমাৰ BTC গভৰ্ণমেণ্টলৈ আমি সেইটো জনাই দিম যিবিলাক কাম আমাৰ মিউনিচিপাল ৰড থ্ৰুতে যিটো কৰিব নোৱাৰে। তো আমি ইয়াত প্ৰথম আমি বহুতখিনি আলোচনা কৰিছোঁ, আমাৰ ড্ৰেইনৰ কথা আমি বহুতখিনি আলোচনা কৰিছোঁ। আমাৰ ড্ৰেইনত আছে, আমাৰ ষ্টৰ্ম ৱাটাৰ ড্ৰেইনেজ আছে, এই ষ্টৰ্ম ৱাটাৰ ড্ৰেইনেজবিলাক আমি এতিয়া এটা ড্ৰেইনটো আমি অলৰেডি যিটো ঠেঙাপাৰাৰ পৰা যিটো আৰম্ভ হয়, ঠেঙাপাৰা আৰম্ভ হয় এইটো আমাৰ যিটো চেৰাং স্কুল সাধাৰণ পৰা ইয়াত যে শমশান ঘাট আছে ইয়ালৈকে যিটো যায় আৰু সেইটো গৈ গৈ এইটো এই কেনেলটো ধাৰং নদীত গুচি যায়। তা সেই কেনেলটো আমি অলৰেডি মানে ক্লিনিং আৰম্ভ কৰিছে আৰু এইটো ক্লিনিংটো যিটো আমি এইবাৰ যি ধৰণৰ কৰিছে তাতে যিমানখিনি মানে গাৰ্বেজ আছে, প্লাষ্টিক বটল চটল বহুতখিনি জংঘল, বহুতখিনি গাৰ্বেজ তাতে পৰি আছিল আৰু তাতে আকৌ চেল্টিশ্যন আছে, বহুতখিনি মাস্ক এইবিলাক গোটেই মানে প্লাষ্টিক হওক বটল হওক এইবিলাক আমি গোটেই মানে বস্তাত আমি এইবিলাক চব মানে জমা কৰি আমি ভৰাই থোৱা হৈছে আৰু যিমানখিনি জংঘল যিমানখিনি আছে এইবিলাক আৰু যিমানখিনি আমাৰ তাতে মাঠ মানে চেল্টিশ্যন হৈ আছে এইবিলাক গোটেইখিনি চাফা কৰি পেলাই এটা ঠাইত ভালকৈ ৰাখি পেলাই যেতিয়া অলপ শুকান হয় কৰাৰ পিছত আমি গোটেই ট্ৰেক্টৰ দি আমাৰ ডাম্পিং গ্ৰাউণ্ডত এইটো এটা জাগাত ডিজিগনেটেড এটা জাগাত আমি এইবিলাক ৰাখিছোঁ। তো আমি এইটোৱে চিন্তা কৰিছোঁ আমাৰ যিমানখিনি ষ্টৰ্ম ড্ৰেইনেজ আছে এই ষ্টৰ্ম ড্ৰেইনৰবিলাক এইবাৰ আমি কোনো তাতে ময়লা চয়লা তাত পেলাব নোৱাৰাৰ কাৰণে গোটেই মানে যি মেলা পেলাই আছিলে তেখেতক আমি অলৰেডি নটিচ দিয়াৰ কাৰণে অলৰেডি লিষ্ট বনোৱা হৈছে। তো আৰু এইটো হ'ল আৰু এটা হ'ল ডন বস্কৰ পৰা যিটো আমাৰ আপ টু জয়পুৰলৈকে যায় আৰু বাতিপাৰালৈকে যিটো ওলাই যায় এই এটা ডাঙৰ ষ্টৰ্ম ড্ৰেইন আছে, এইটো এতিয়ালৈকে কৰিব পৰা নাই, এইটো ইমিডিয়েট আমি কৰাৰ কাৰণে আমাৰ মাননীয় EM বাইদেউৰ লগত আমি আলোচনা কৰি পেলাই এই কামটো আমি সোনকালে ষ্টাৰ্ট কৰিম।